নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। হয় বন্ধুসকল, আপোনালোক কৈছিলোঁ ৰাকেশ জীয়ানে যদি তেওঁ কন্যা সন্তানৰ ফটো আপলোড কৰে আপোনালোকক নিশ্চয় দেখুৱাম। হয় বন্ধুসকল, কালি ৰাকেশ জীয়ান আৰু ভিগুদাই লাইভ আহি কন্যা সন্তানক এবাৰ দেখুৱাইছিলে। আহক আমি কন্যা সন্তানটি একেলগে চাওঁ। আৰু কন্যা সন্তানটিক ভিগু কাশ্যপে নাইৰা বুলি মাতিম বুলি নাম কৈছে। আৰু সেই নাইৰাক ভিগু কাশ্যপে লাইভ আহিনো কি ক'লে মই ফটো দিম চাগে। তো সকলোকে বহুত বহুত মৰম দিছোঁ আৰু আশা কৰিছোঁ আপোনালোকে খুব বেছি মৰম কৰে আৰু আশীৰ্বাদ যাতে দিয়ে মোৰ কন্যা সন্তানজনীলৈ। তো সেইটোৱে মোৰ মৰমৰ আশীৰ্বাদ। বেটি বচাও বেটি পঢ়াও চ' সেই কথাটো চাগে আমি পুনৰবাৰ ক'বলৈ বিচাৰিম এইটো কাৰণে যে পক্ষপাতিত্ব আমি সকলোৱে যে সমাজখনত যদি কোনোবা ক্ষেত্ৰত মহিলা সবলীকৰণ হৈ আছে সেইখিনি সময়ত উইমেন এম্পাৱাৰমেণ্ট আমি সমান্তৰালভাৱে দেখিবলৈ পাইছোঁ। সেইখিনি সময়ত এগৰাকী ৰাইজৰ নাগৰিক হয়, ৰাইজৰ ব্যক্তি হৈ পেলাই ৰাকেশে এগৰাকী ছোৱালী সন্তান পাইছে, তাতকৈ বেছি ভাল খবৰ আমাৰ কাৰণে চাগে বেলেগ একো নাই। বহুতেই কংগ্ৰেচুলেট কৰিছে। থেংক ইউ ছ' মাছ, বহুত বহুত ধন্যবাদ। চ' মোৰ ফালৰ পৰা এটা ৰিকুৱেষ্ট, নিজৰ বেটি নামটো আমি আজি ৰিভিল নকৰোঁ, নামটো কাৰণে নামটো ফাইনেল হৈছে ইতিমধ্যে। নামটো ফাইনেল হৈছে এণ্ড লাকিলি এটা নাম যিকেইটা নাম সি চিলেক্ট কৰিছিলে আৰু মই যিকেইটা নাম চিলেক্ট কৰিছিলোঁ এটা নাম সি ফাইনেল কৰা নামটোৰ লগত মোৰ নামটো মিলিছে ভেৰি ইম্পৰ্টেণ্ট। অঁ কমন হৈছে মানে নকলৰ যোনটো কমন হয় সেইটো কমন হৈছে আৰু দেই, কমন আহিছে। চ' গতিকে সি আমাৰ মই তেখেতৰ ছোৱালীক মানে মোৰ ভতিজীক মই কি নামেৰে মাতিম সেয়া মোৰ ব্যক্তিগত কথা। মই মাতিম এটা মোৰ নামটো মই কৈ দিম, তই যি নামেৰে মাতক হোৱাটএভাৰ ডাজন্ট মেটাৰ। মই তেখেতক মাতিম নাইৰা, NYRA। এই নামটোৰ মিনিং হৈছে সৰস্বতী মা আন এটা নাম, NYRA। এইটো নাইৰা, শ্ৰী নাইৰা। অকণমানকৈ দেখুৱালে ৰাকেশে এণ্ড বহুত ইউটিউবাৰে এই ভিডিঅ'টো যে যদিহে মোৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি থ'ব। আৰু নাইৰাক কেনেকুৱা পালে আপোনালোকে প্লিজ কমেণ্ট কৰি জনাব।